যেতিয়ালৈকে আপুনি হয় ছাৰ হ'ব ছাৰ এনেকৈ চলিব নহয়, তেতিয়া কিছুমান মানুহে ভাবি লয় যে আপোনাৰ সঁচাকৈ মাতিবলৈ আপোনাৰ মুখখন নাই, নে আপুনি দুৰ্বল, আপুনি মূৰ্খ। আপুনি যদি কিবা এটা ইনষ্টিটিউটত কাম কৰিছে বা কোনোবাৰ আপুনি তলত কাম কৰিছে, তেওঁলোকে মানে ভাবি লয় কিছুমানেহে যে আপোনাৰ মূৰত মানে একো নাই, আপুনি মানে এটা পুতলা মানে, আৰু যে আপুনি গোবৰ ভৰি আছে আপোনাৰ মূৰত, যে আপুনি একো আপোনাৰ নলেজে নাই, আপুনি জাষ্ট কেইখনমান চাৰ্টিফিকেট পাইছিল, লাকৰ ফলত সিহঁতৰ এটা কাম পাইছে, মানে তেনেকৈ ভাবি লয়। যেতিয়া আপুনি মুখখন খুলিবলৈ ষ্টাৰ্ট কৰে নহয়, তেতিয়াহে সিহঁতৰ হাৱা ফাটি যায়। 2 টকা দি 2 লাখ টকাৰ কাম আদায় কৰাটো কিমান নিৰ্লজ্জ মানুহৰ কাম হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন। আচলতে সিহঁতক এমপ্লয় নালাগে, লাগে মাল্টিটাস্কিং ৱৰ্কাৰ, যাৰ দ্বাৰা চব কামে কৰিব পাৰে। নামততো এমপ্লয়, কাম কৰিব 1 লাখৰ, পইচা দিব 10 টকা। অলপতো লাজ লাগিব লাগে। কাশ অলপমান লাজ থাকিলে হয় এই জিনিসটোৰ, এই টাইপৰ অলপ মানুহটোৰ। কি ক'ম আৰু।